ৰ'বক শ্ৰীমান। তাৰ পৰা মানুহটো সিংহটোৰ ওচৰলৈ ভয়ে ভয়ে আহিল। তাৰ পৰা সিংহটোৱে ক'লে, মই বহুত দেৰিৰ পৰা এই পিঞ্জৰাটোত সোমাই আছো। মোৰ বহুত পিয়াহ লাগিছে। মোক আপুনি এই পিঞ্জৰাটোৰ পৰা উলিয়াই দিয়কচোন। তাৰ পৰা মানুহটোৱে ভয়ত ক'লে, নাই, মই এই পিঞ্জৰাটো নোখোলো। তুমি বাহিৰলৈ আহি মোক খাই পেলাবা। নহয়, আপুনি ভুল ভাবিছে। মই আপোনাক নেখাওঁ। মোৰ ওপৰত দয়া কৰক। মই পিয়াহত মৰি গৈছো। মোক এই পিঞ্জৰাখনৰ পৰা উলিয়াই দিয়ক। পিঞ্জৰাখনৰ দৰজাখন খুলি দিয়ক। মানুহজনৰ সিংহটোৰ ওপৰত দয়া উপজি গ'ল। মানুহটোৱে পিঞ্জৰাৰ দৰজাখন খুলি দিলে। সিংহটোৰ পিঞ্জৰা বাহিৰলৈ ওলোৱাৰ লগে লগে মানুহটোৰ ফালে জাপ মাৰি গ'ল। তাৰ পৰা সিংহটোৱে ক'লে, বহুত দেৰিৰ পৰা এই পিঞ্জৰাটোত বন্দী হৈ আছিলো। বহুত ভোক লাগিছে। প্ৰথমতে তোকে খাই লওঁ, তাৰ পিছত পানী খাম। মানুহটোৱে ভয়তে অলপ পিছলৈ আঁতৰি পিনি ক'লে, আৰে এয়া তুমি কি কৰিব লৈছা? তুমি দেখোন মোক নাখাওঁ বুলি কৈছিলা। সেই সকলোবোৰতো মই পিঞ্জৰাৰ পৰা বাহিৰ হবলৈহে কৰিছিলো। মোৰ বহুত ভোক লাগিছে। এতিয়া তই মোৰ খাদ্য হয়। মানুহটোক খাবলৈ বাঘটো জাপ মাৰি গ'ল। তেনেতে মানুহটোৱে ক'লে, ৰ'বা অলপ, শুনা, ব'লা প্ৰথমতে কাৰোবাৰ পৰা সিদ্ধান্তটো কৰি লওঁ। তেনেতে এটা শিয়াল সেইদৰেদি গৈ আছিল। সি বাঘটোক দেখি পলাবলৈ লৈছিল। তাৰ পৰা সিংহটোৱে মানুহটোক ক'লে, ব'লা এই শিয়ালটোৰ পৰা সিদ্ধান্তটো কৰি লওঁ। তাৰ পৰা মানুহটোৱে ক'লে, ঠিক আছে বাৰু। তাৰ পৰা সিংহটোৱে শিয়ালটোক মাতিলে, ঐ শিয়াল, ৰচোন, অলপ এইফালে আহ। আমাৰ সিদ্ধান্তটো কৰি দেচোন। শিয়ালটোৱে ভয়ে ভয়ে তেহেঁতৰ ওচৰলৈ আহিলে। মানুহটোৱে ক'লে, ভাই শিয়ালজী, মোৰ এটা কথা শুনিবা। এই সিংহটো পিঞ্জৰাত বন্ধ হৈ আছিলে। তাৰ পৰা সি ক'লে, মোৰ পিয়াহ লাগিছে, মোক এই পিঞ্জৰাখনৰ পৰা উলিয়াই দিয়াচোন। তাৰ পৰা তোমাক আৰু মই নাখাওঁ। এতিয়া সি কৈছে হেনো আকৌ এতিয়া সি মোক খাব। বুজি পাইছো, তুমি মানে পিঞ্জৰাটোত বন্ধ হৈছিলা। এই সিংহটোৱে তোমাক খুলি দিলে। এতিয়া তুমি কৈছা হেনো এতিয়া সিংহটোক তুমি খাবা, হয় নাই? তাৰ পৰা সিংহটোৱে ক'লে, ঐ মূৰ্খ শিয়াল, বুজি নাপাৱ নে কথাটো? মই বুজাই দিছো শুন। মই পিঞ্জৰাটোত বন্ধ হৈ আছিলো। মই বোলো মোৰ পিয়াহ লাগিছে। এই মানুহটোৱে মোক পিঞ্জৰাখনৰ পৰা উলিয়াই দিলে। ই এতিয়া মোৰ আগৰ ছালটোকে বুজি নাপালে। তাৰ পৰা শিয়ালটোৱে পিঞ্জৰাখনৰ ফালে মূৰ কৰি পিনি ক'লে, ভাই মই এটা কথাহে বুজি পোৱা নাই দেই। ইমান ডাঙৰ সিংহটো ইমান অকমানি পিঞ্জৰাখনত বা কেনেকে সোমাব পাৰে? সিংহটোতো ইয়াত সোমাবকে নোৱাৰে। তাৰ পৰা সিংহটোৱে ক'লে, তই সঁচাকৈ মূৰ্খ, গম পাইছনে? আৰে মই এই পিঞ্জৰাটোত বন্ধ হৈ আছিলো। তাৰ পৰা শিয়ালটোৱে ক'লে, মোৰ বিশ্বাসে হোৱা নাই আপুনি এই অকমানি পিঞ্জৰাটোত সোমাব পাৰিব বুলি। তাৰ পৰা সিংহটো খঙতে পিঞ্জৰাটোৰ ভিতৰলৈ সোমাই গ'ল। মোক চা, মই এনেকে পিঞ্জৰাটোৰ ভিতৰত সোমাই আছিলো। এতিয়া সোনকালে ক। আৰু পিঞ্জৰাৰ দৰজাখন কি এনেকে খোল খাই আছিলে নি? নহয়, এইখন এনেকে বন্ধ হৈ আছিলে। মানুহটোৱে পিঞ্জৰাখনৰ দৰজাখন বন্ধ কৰি দিলে।